Hello friends, আজি বহু দিনৰ পাছত মই শুটিঙলৈ আহিছো বেহাৰবাৰী খুব মিছ কৰি আছিলা বহুতে মোক সুধিছিলে যে কেতিয়া আহিবা বাইদেউ আপোনাক দেখাওঁ মই বেহাৰবাৰী শুটিঙলৈ আহিছো আজি আৰু বিৰাট ভাল লাগিছে আকৌ কেমেৰা দেখিছো বহুত দিনৰ পাছত চব সিদ্ধাৰ্থই ক'ব কেনেকুৱা লাগিছে সঁচাকে খুব ভাল লাগিছে মানে মই অহাৰ কাৰণে সেইকাৰণে ভাল লাগিছে আৰু মেমৰ লগত মানে যোগাযোগ হৈ থাকে তেওঁ কাইলৈ যাম পৰহিলৈ যাম পিছুৱাই থাকে মই আকৌ ভাবিছো ঘৰত আছে কাম কৰা নাই ভাবিছো বহুত শকত চকত হ'ব বিচাৰ নাই বেছি ধুনীয়াহে হৈ আহিছে হয় ন সঁচাকে বাহ আৰু এই আমাৰ পোৱালি এটা আছে এইখিনিতে এইটো আমাৰ পোৱালি হয় নিশ্চিতভাৱে নাহে শ্বুটিং কৰিবৰ কাৰণে কামুৰি থাকিব লাগে আমি কিমান ফোন কৰি মেছেজ কৰি মাতি থাকো আজি বহুত দিনৰ মই নিশ্চিতভাৱে পালো আৰু আহি পেলাই তেখেতে কৈছে যে পাৰ্টি দিব এইটো ধুনীয়া চবকে দিব লাগিব মোৰ ফেচবুক ফেমিলিটোকো দিব লাগিব সকলোকে দিব লাগিব দিব লাগিব আপোনালোকে বেহাৰবাৰী চাই থাকিব বেহাৰবাৰী চাই থাকিব একদম চাই থাকিব কাৰণ বেহাৰবাৰীত নতুন নতুন খুব ভাল ভাল কণ্টেণ্ট এতিয়া কমলতে লিখি আছে সেয়া মনোজ দা আমাৰ ডাইৰেক্টৰ মনোজ দা বৰ বিজি মানুহ দেখে নাচায় এয়া আচল মানুহজন এইজন দেই বেহাৰবাৰী গতিকে চাই থাকিব আপোনালোকে বেহাৰবাৰী আৰু ভাল ভাল কণ্টেণ্ট আহিব ইণ্টাৰেষ্টিং কণ্টেণ্ট আহিব না এতিয়া একদম চাই থাকিব আপোনালোক বৰ নহ'ব আপোনালোক বৰ হ'লে আমি বৰ হৈ যাম চাই থাকিব হা